নমস্কাৰ আজিৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। তো আজি আমি আলোচনা কৰিম ক্লাস 10ৰ সাধাৰণ বিজ্ঞান যেটো আছে জেনাৰেল সায়েন্স। এই জেনাৰেল সায়েন্সৰ কিছুমান মডেল কোৱেশ্চন আমি আলোচনা কৰিম। এটো পৰীক্ষাৰ কাৰণে খুবই ইম্পৰ্টেন্ট আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই প্ৰশ্নবোৰ অলপ ভালকৈ মনোযোগ দিবা। পৰীক্ষাৰ কাৰণে খুবই ইম্পৰ্টেন্ট। পাৰিলে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই ল'বা। কোনোবা উত্তৰ যদি তোমালোকে নোপোৱা মই ইয়াতে গোটেইখিনি তথ্য সংগ্ৰহ কৰিছো। তোমালোকক আমি এই ভিডিঅ'ৰ জৰিয়তে বুজাই দিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা আৰু ইয়াতে কোনো ধৰণৰ বুজি নাপালে কমেন্টত জনাই দিবা, মই চেষ্টা কৰিম ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত। তো তাৰ আগতে এটা ৰিকুৱেষ্ট কৰো যে যদি মোৰ চেনেলটো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে সাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰক, কাষত থকা বেল আইকনটো প্ৰেছ কৰক, যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিম তৎক্ষণাত পাই যাব। তো ঠিক আছে, মই ভিডিঅ'টো আৰম্ভ কৰো। চাই ল'বা ইয়াতে আছে যে তলৰ প্ৰতিটো প্ৰশ্নৰ বাবে চাৰিটাকৈ উত্তৰ দিয়া আছে। চাৰিটাৰ ভিতৰত এটাহে শুদ্ধ উত্তৰটো বাছি উলিয়া। ইয়াতে লিখা আছে। তো প্ৰথমটো চাই ল'বা, প্ৰথম কোৱেশ্চনটো কি আছে এটো চাই ল'বা। জিংক প্লাস কপাৰ জিংক সালফেট অৰ্থাৎ ইয়াতে তোমালোকে এটা হেৰি পাবা, এটো চাই ল'বা। তাৰ পিছত ইয়াতে আছে কি প্লাস কপাৰ এটো পাবা। ইয়াতে কাৰ্বন এটা আছে, এনেকৈ আছে। গতিকে এটো কোনটো বিক্ৰিয়া হৈছে? ওপৰৰ বিক্ৰিয়াটো এটা কি বিক্ৰিয়া হ'ব এটো চাই ল'বা। ওপৰৰটো এটা বিক্ৰিয়া হ'ব, এটো হ'ব অপচন নম্বৰ সি। চাই ল'বা সি নম্বৰ। নেক্সট কোৱেশ্চন আছে অজীৰ্ণতাৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ঔষধৰ ধৰণ হ'ল অপচন নম্বৰ এ এন্টিবায়টিক, বেদনাশক, অম্লনাশক, বীজাণুবোৰক। তো আমি এইটো জানো যে অজীৰ্ণতা চিকিৎসাৰ বাবে একমাত্ৰ ঔষধৰ ধৰণটো হৈছে অম্লনাশক। গতিকে এইটো এটা শুদ্ধ উত্তৰ, চাই ল'বা। নেক্সট ইয়াতে 3 নম্বৰত আছে সালফাইড আকৰৰ পৰা ধাতু নিষ্কাশন কৰোঁতে আকৰটো ধাতব অক্সাইডলৈ পৰিৱৰ্তিত কৰা হয়। এই পদ্ধতিক কোৱা হয় নম্বৰ এ দগ্ধীকৰণ, শোধন, বিজাৰণ, এটো হ'ব তাপজাৰণ। ঠিক আছে। নেক্সট এটো চাই ল'বা। এটো আছে যে বৰ্গ 1 এই 1ৰ মৌলসমূহৰ যোজ্যতা কিমান? আমি সবেই পাইছো যে বৰ্গ 1ৰ মৌলৰ যোজ্যতা হ'ব 1 হয়। এটো তোমালোকে জানাই যে এটো 1 হ'ব। নেক্সট মানুহৰ শৰীৰৰ বৃক্ক অপচন নম্বৰ পৰিপুষ্টিতন্ত্ৰৰ অংশ, শ্বসনতন্ত্ৰৰ অংশ, ৰেচনতন্ত্ৰৰ অংশ, পৰিবহন তন্ত্ৰৰ অংশ। এটো তোমালোকেও জানা যে মানুহৰ শৰীৰৰ বৃক্ক এইটো কেৱল অপচন নম্বৰ চিৰ লগতহে জড়িত, ৰেচনতন্ত্ৰৰ অংশহে হয়। নেক্সট নম্বৰ 6 এটো চাই ল'ব। চাইকেল চলাই যাওঁতে মস্তিষ্কৰ যেটো অংশ শৰীৰৰ ভংগিমা আৰু সমতা নিয়ন্ত্ৰণ কৰে সেই অংশটো তোমালোকে নিশ্চয় জানা যে চেৰিব্ৰাম নহয়, চেৰিব্লামহে হ'ব, কাৰণ চেৰিব্লামে গোটেই শৰীৰৰ ভাৰসাম্যতা ৰক্ষা কৰে। গতিকে একমাত্ৰ চেৰিব্লামে কৰে আৰু বাকীবোৰে নকৰে। নেক্সট এটো এটা খুব ইম্পৰ্টেন্ট প্ৰশ্ন, 7 নম্বৰটো চাই ল'ব। ওখ মাহৰ গছ আৰু চাপৰ মাহৰ গছৰ মাজত সংকৰণ ঘটোৱা হ'ল প্ৰথম প্ৰজন্মৰ গছবিলাক কেনেকুৱা হ'ব? এটো এই নম্বৰত কৈছে 1:3 অনুপাতৰ চাপৰ আৰু ওখ গছ হ'ব, সকলো চাপৰ হ'ব। সকলো 3:1 অনুপাতৰ ওখ চাপৰ গছ হ'ব, সকলো ওখ হ'ব। তো এইটো অপচন নম্বৰ হ'ব সকলো ওখ হ'ব, ডি নম্বৰ। নেক্সট বৰ্তনী এটাৰ পৰিবাহী তার এডালৰ দৈৰ্ঘ্য দুগুণ কৰা হ'ল, বৰ্তনীৰ প্ৰবাহৰ মান কি হ'ব? এইটো তোমালোকেও জানা যে যদি বৰ্তনী এটাৰ পৰিবাহী তারডালৰ দুগুণ কৰা হয় তেতিয়াহ'লে প্ৰবাহৰ মান এইটো হ'ব, পূৰ্বৰ প্ৰবাহৰ মান হ'ব আধাহে হ'ব। এইটো তোমালোকেও নিজেও জানা, এনসাৰটো আমি তলত লিখি দিছো। এইটোহে শুদ্ধ উত্তৰটো হ'ব যে আগৰ যেটো প্ৰবাহ আছিলে তাৰ কি হয় আধা হয়। যদি তারডালৰ দৈৰ্ঘ্য দুগুণ কৰা হয় তেতিয়াহ'লে প্ৰবাহৰ মান কিমান হয় যে পূৰ্বৰ প্ৰবাহৰ মান
আধা হ'ব। নেক্সট এইটো লিখি দিছো যে খাদ্য শৃংখলাৰ দ্বিতীয় পুষ্টিক স্তৰৰ উপভোক্তাবিলাক কেনেকুৱা। এইটো তোমালোকে জানা যে খাদ্য শৃংখলাৰ দ্বিতীয় পুষ্টিক স্তৰৰ উপভোক্তাবোৰ এইটো হৈছে নিজেও জানা এইটো তৃণভোজী প্ৰাণী হয়, তৃণভোজী প্ৰাণী। তাৰপিছত নেক্সট এবাৰ এইখিনি লক্ষ্য কৰিবা, ইয়াৰ পৰা অলপ বহলাই কুৱেশ্যনবোৰ ইয়াতে দিয়া আছে, মই লিখি দিছো, এইবোৰ তোমালোকে নোট ডাউন কৰি ল'বা। তো ইয়াতে আছে এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়। এইটো তোমালোকেও জানা যে এচিডে যেতিয়া এটা ধাতু যিকোনো এটা ধাতুৰ লগত যদি বিক্ৰিয়া কৰে তেতিয়াহ'লে কি হ'ব, এটা লৱণ উৎপন্ন হ'ব আৰু কি উৎপন্ন হ'ব, হাইড্ৰজেন গেছে উৎপন্ন হয়। এইটো তোমালোকে নিজেও জানা যে এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে সাধাৰণতে হাইড্ৰজেন গেছ নিৰ্গত হয় আৰু লগতে কি হয়, লৱণ উৎপন্ন হয়। যেতিয়া ইয়াতে এটা আমি উদাহৰণ হিচাপে দেখুৱাইছোঁ যে সালফিউৰিক এচিড আৰু সোডিয়ামৰ লগত বিক্ৰিয়া কৰি কি হৈছে, সোডিয়াম সালফেট উৎপন্ন হৈছে আৰু কি হৈছে, এটা হাইড্ৰজেন উৎপন্ন হৈছে। তো ইয়াৰ পিছত তোমালোকে আৰু এটা কুৱেশ্যন চাব পাৰা। 12 নম্বৰ কুৱেশ্যনটোত আছে সংপৃক্ত যৌগবোৰ কি। সংপৃক্ত যৌগবোৰ হৈছে যে যিবোৰ হাইড্ৰকাৰ্বনত কাৰ্বন পৰমাণুৰ মাজত মাত্ৰ এক বান্ধনি থাকে সেইবোৰ যৌগক সংপৃক্ত যৌগ বুলি কোৱা হয়। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে সংপৃক্ত যৌগ, বহুতে বুজি নাপায় যে সংপৃক্ত যৌগ কোনবোৰ। তোমালোকে জানা যে সংপৃক্ত কোৱাৰ লগে লগে যদি আমি চাওঁ চি বন্ড চি, এইটো যদি লক্ষ্য কৰা যায়, এইটো যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি এনেকৈ দেখা পাম যে যিবোৰ এই ইয়াতে দেখা পাইছে এক বান্ধনি দুই বান্ধনি এনেকুৱা দেখা পাইছে নহয়, কিন্তু প্ৰত্যেকটোতে কি আছে, এটা এটা বান্ধনি আছে। গতিকে এই এটা বান্ধনি থকাটোকে কোৱা হয় কি, সংপৃক্ত যৌগ। আৰু এই যৌগবোৰ সাধাৰণতে অধিক সক্ৰিয় নহয়, এইবোৰ কিন্তু সক্ৰিয় নহয়, মজবুত নহয়। গতিকে এইবোৰ চাই ল'ব। উদাহৰণস্বৰূপে আছে ইয়াতে লক্ষ্য কৰিব, উদাহৰণস্বৰূপে কি আছে, উদাহৰণস্বৰূপে আছে মিথেন, মিথেন, ইথেন, প্ৰপেন, বিটেন একেটা সমগনীয় শ্ৰেণী এলকেনৰ অন্তৰ্ভুক্ত হয়। শ্ৰেণীটোৰ প্ৰতিটো যৌগ আগৰ যৌগটোৰ পৰা CH মূলকৰ পৃথক হয় বা পাৰ্থক্য থাকে, ইমান মূলকৰ পাৰ্থক্য থাকে। ইথেনৰ উতলাংক মিথেনতকৈ বেছি, প্ৰপেনৰ উতলাংক ইথেনতকৈ বেছি। এনেদৰে আণৱিক ভৰ বঢ়াৰ লগে লগে কি হয়, অনুক্ৰমিকভাৱে ভৌতিক ধৰ্মৰ পৰিৱৰ্তন হয়। ইয়াৰ পিছত চাই ল'বা, ইয়াতে এটা কুৱেশ্যন আছে যে নীলাজী বনৰ পাতবোৰে স্পৰ্শৰ প্ৰতি কেনেকৈ সঁহাৰি জনায়। হয়তো এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে নিজেও জানা, পৰীক্ষাত বহুতবাৰ এইটো আহিছিলে আৰু এইটো এইবাৰ অহাৰ খুবেই সম্ভাৱনা আছে। এইটো চাই ল'বা, খুব স্পষ্ট কথা যে নীলাজী বনৰ পাতবোৰে স্পৰ্শৰ প্ৰতি কেনেকৈ সঁহাৰি জনায়। এইটো আমি উত্তৰটো এনেকৈ লিখিম যে নীলাজী বন উত্তেজক উদ্ভিদ যিটো কোৱা হয়, ইয়াৰ পাতবোৰ চুই দিলে জয় পৰি যায়। ইয়াৰ কাৰণ হ'ল যে ই বাহ্যিক উত্তেজকৰ প্ৰতি সঁহাৰি জনায়, কিন্তু উদ্ভিদৰ কাণ্ড গতি সূৰ্যৰ পিনে বাবে ইয়াৰ পাতবোৰ লেৰেলি যায়। ইয়াৰ কাৰণ হ'ল সালোক সংশ্লেষণ, এনে অৱস্থাত অক্সিজেনৰ গাঢ়তা পাতৰ এটা ফালে বাঢ়ি যায়। তো এইখিনি এনচাৰটো তোমালোকে কি কৰিবা, নোট ডাউন কৰি থৈ দিয়া। নেক্সট এইটো তোমালোকে কি কৰিবা, নোট ডাউন কৰি ৰাখিবা, এইখিনি গোটেইখিনি নোট ডাউন কৰি ৰাখিবা। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো নোট ডাউন কৰি ৰাখিবা আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা। তো নেক্সট ইয়াৰ পিছতটো লিখিবা যে উমৰ সূত্ৰ লিখা। তোমালোকৰ পৰীক্ষাত আহে মাজে মাজে যে উমৰ সূত্ৰটো লিখিব আহে, উমৰ সূত্ৰ, এই উমৰ সূত্ৰটো তোমালোকে এইখিনি লিখিবা, উত্তৰটো এইখিনি লিখিবা। মই লিখি দিছোঁ ইয়াতে। উষ্ণতা আৰু আন ভৌতিক ধৰ্ম অপৰিৱৰ্তিত থাকিলে কোনো পৰিবাহীৰ ভিতৰেৰে যি পৰিমাণৰ বিদ্যুৎ প্ৰবাহিত হয় সেই পৰিবাহীটোৰ দুই মূৰৰ বিভৱভেদ স্তৰৰ কি হয়, সমানুপাতিক হয়। ধৰা হ'ল কোনো পৰিবাহীৰ দুই প্ৰান্তৰ বিভৱভেদ V বা অন্তৰ যিটো সেইটো V আৰু বিদ্যুৎ প্ৰবাহ উমৰ সূত্ৰ মতে এইখিনি আমি পাওঁ যে কি পাওঁ, V = IR বা R = V/R, I = V/R। এইটো তোমালোকে ইয়াতে বনাই ল'বা, I = উমৰ সূত্ৰ মতে কি পাওঁ, V/R। এইটো তোমালোকে নোট ডাউন কৰি ৰাখিবা যে I =
B/R এইখিনিত ইয়াতে মানে অলপ দেখা গৈছে ইয়াতে উঠা নাই তাৰ মানে এইটো প্ৰিন্টিং মিস্টেক হৈছে গতিকে এইখিনি তোমালোকে নোট ডাউন কৰি ৰাখিবা যে বিভৱভেদ বাই প্ৰবাহ ইকুৱেল টু ৰোধ পোৱা যায় তো নেক্সট একে তোমাৰ কৈ কোৱা হয় যে ইয়াত ধ্ৰুৱক কিন্তু আৰক পৰিবাহিত ৰোধ বুলি কোৱা হয় এইখিনি তোমালোকে এই ওমৰ সূত্ৰটো ইয়াৰ পৰা এইখিনি লিখিবা নেক্সট দেখা পাইছে যে তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা তো ৰাসায়নিক সন্তুলন সমীকৰণ এটো জানা সোডিয়াম প্লাস পানী আৰু সোডিয়াম হাইড্ৰক্সাইড হাইড্ৰোজেন তো এটো কেনেকৈ লিখিছো সোডিয়াম আৰু পানী তাৰ পিছত কি হৈছে সোডিয়াম হাইড্ৰক্সাইড আৰু কি হাইড্ৰোজেন তো এটো আমি ইয়াতে লক্ষ্য কৰিবা যে কেনেকৈ কৰা হৈছে এইবোৰ চালে বুজি পাবা আমাক কোৱাৰ দৰে আমি এটো লৈছো যে সোডিয়াম তাৰ পিছত প্লাস পানী H2O পানী তাৰ পিছত কি কৰা হৈছে বিক্ৰিয়া গতি ইয়াতে লিখা হৈছে সোডিয়াম এটো লগত এই হেৰিটো যাব এটা সোডিয়াম কি হ'ব হাইড্ৰক্সাইড প্লাস কি হ'ব হাইড্ৰোজেন তো যিকে নহওক তোমালোকে অলপ বুজি ল'বা ইয়াতে লিখাত অলপ কষ্ট হয় তো এইখিনি বুজি ল'বা তাৰ পৰৱৰ্তীখিনি কি কৰা হৈছে চাই ল'ব যে এই বাওফালে সোডিয়াম এটা আছে আৰু হাইড্ৰোজেন কিমানটা আছে ইয়াতে চাই ল'ব যেহেতু ইয়াতে আমি মেনশন কৰি দিছো এইখিনি লক্ষ্য কৰিব সোডিয়াম এটা আৰু পানীৰ অণু এটা আছে ইয়াতে তো এইখিনি লগ হৈ কি হৈছে সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছে আৰু হাইড্ৰোজেন উৎপন্ন হৈছে তো যিকে নহওক হাইড্ৰোজেন তো এইটো এটা পৰমাণু আকাৰে থাকিব গতিকে ইয়াতে H2 হ'ব H2 হলে ইয়াতে লক্ষ্য কৰিব যদি H2 হয় তেতিয়াহলে ইয়াতে দুটা হাইড্ৰোজেন আৰু ইয়াতে এটা তিনিটা হল কিন্তু বাওফালে তো ইয়াতে মিলাব লাগিব সেইকাৰণে ইয়াতে যদি আমি 2 দিও 2 দিয়াৰ লগে লগে কিমান হ'ব এই 2 * 2 যদি কৰা হয় মানে 4 হ'ব লেফট সাইড কিমান হাইড্ৰোজেন হ'ব 4 আৰু ৰাইট সাইডত কিমান হ'ব যদি ইয়াতে 2 দিও এই যেটো 2 দিয়া হৈছে এই 2 দিয়াৰ লগে লগে ইয়াতে দুটা হাইড্ৰোজেন আৰু ইয়াতে দুটা তাৰ মানে ৰাইট সাইডতো কিমান হল হাইড্ৰোজেনৰ সংখ্যা 4 হল 4 তারপর নেক্সট ইয়াতে যেহেতু 2 দিয়া আছে সোডিয়াম কেটা আছে লেফট সাইডত এটা আছে রাইট সাইডত দুটা হল সোডিয়াম দুটা আৰু লেফট সাইডত যদি আমি ইয়াতে 2 দি দিও তেতিয়াহলে ইয়াতে হ'ব দুটা গতিকে নিশ্চয় বুজি পাইছে যে এনেকে আমি সমতুল কৰিব লাগে অক্সিজেন ইয়াতে দুটা আছে অক্সিজেন ইয়াতে দুটা এই দুটা আৰু লেফট সাইডতো অক্সিজেন কেটা আছে দুটাই আছে গতিকে এটো বুজিয়ে পালে ইয়াৰ পৰৱৰ্তীটো চালক এলুমিনিয়াম প্লাস কপাৰ ক্লোৰাইড এলুমিনিয়ামৰ ক্লোৰাইড প্লাস কপাৰ এটো কেনেকৈ কৰা হৈছে এটো আছে এলুমিনিয়াম প্লাস কপাৰ ক্লোৰাইড এলুমিনিয়ামৰ ক্লোৰাইড প্লাস কপাৰ এলুমিনিয়াম ক্লোৰাইড প্লাস কপাৰ এটো নিশ্চয় সন্তুলন কৰা হৈছে তেনেকৈ ইয়াতে অলপ চাই ল'ব যেটো কপাৰ ইয়াতে আছিল ইয়াতে তিনটা আৰু ইফালে লেফট সাইডতো তিনটা তাৰমানে কপাৰটো মিলি গল ক্লোৰাইড কিমান আছিল ইয়াতে তিনিটা 3 দুগুণে 6টা হ'ব ইয়াতে 2 আৰু 3 মাল্টিপ্লাই হ'ব 6টা ক্লোৰিন আছে আৰু ইফালে কেইটা ক্লোৰিন আছে 3টা ক্লোৰিন আছে ইয়াতে কেইটা ক্লোৰিন 3টা ক্লোৰিন আছে আৰু লেফট সাইডত ইয়াতে দুটা এলুমিনিয়াম আছে ইয়াতে দুটা এলুমিনিয়াম আছে তো এলুমিনিয়াম ক্লোৰাইড এটোকে তোমালোকে ইয়াতে চাই ল'বা নেক্সট ইয়াতে আছে তাপবৰ্জি আৰু তাপগ্ৰাহী বিক্ৰিয়াৰ মাজৰ পাৰ্থক্য কি প্ৰত্যেকৰ একটা উদাহৰণ দিয়া ইয়াতে তোমালোকে এইখিনি আনসাৰটো লিখিব পাৰা মই ইয়াতে টাইপ কৰিছো চাই ল'ব পাৰা যে যিবোৰ ৰাসায়নিক বিক্ৰিয়া তাপ উদ্ভৱ হয় তেনেবোৰ বিক্ৰিয়া তাপবৰ্জি বিক্ৰিয়া বুলি কোৱা হয় আৰু ইয়াৰ কিছু উদাহৰণো দিয়া আছে যেনে কি লিখা হয় এটো চাই ল'বা উদাহৰণবোৰ ইয়াতে লিখা আছে চাই ল'বা তাৰ পিছত নেক্সট কি কোৱা আছে যে যিবোৰ ৰাসায়নিক বিক্ৰিয়াত তাপ শোষণ হয় তেনেবোৰ বিক্ৰিয়াক তাপগ্ৰাহী বা তাপ শোষক বিক্ৰিয়া বুলি কোৱা হয় যেনে ইয়াতে উদাহৰণ দিয়া আছে চাই ল'ব পাৰা ভিডিঅটো স্কিপ নকৰাকৈ চাই থাকিবা তেতিয়াহলে ভালকৈ বুজি পাবা মই লাহে লাহে দেখুৱাই আছো তোমালোকৰ এটো বহুত ইম্পৰ্টেন্ট আছে যে এসিড এটা লঘু কৰোতে এসিড পানী যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এসিডত যোগ কৰিবলৈ কোৱা নহয় কিয় এই উত্তৰখিনি তোমালোকে নোট ডাউন কৰি ৰাখা এটো পৰীক্ষাৰ কাৰণে খুবই ইম্পৰ্টেন্ট তোমালোকে ভেৰি ভেৰি ইম্পৰ্টেন্ট থৈ দিব পাৰা
গাঢ় এচিড এটাৰ লগত যেতিয়া পানী মিহলোৱা হয় তেতিয়া কি হয় যথেষ্ট পৰিমাণে তাপ উদ্ভৱ কৰে আৰু উদ্ভৱ হোৱা তাপৰ পৰিমাণ ইমানেই বেছি হয় যে বিক্ৰিয়াটো সংঘটিত কৰা বিকাৰটো ভাঙি যাব পাৰে সেইবাবে কি কৰা হয় যে সেইবাবে এচিড এটাক লঘু কৰোঁতে পানীৰ লগত এচিড মিহলোৱা হয় কিন্তু এচিডৰ লগত পানী মিহলাব নালাগে ঠিক আছে এইটো নোট ডাউন কৰি ৰাখা পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট ইয়াৰ পিছত আছে নেক্সট এইটো চাই ল'ব নিকেশন প্ৰক্ৰিয়া আৰু পৰাগযোগৰ মাজত পাৰ্থক্য কেনেকুৱা এইটো তোমালোকে কি কৰা এইটো ইম্পৰ্টেণ্ট দিব পাৰা এইটো পৰীক্ষাত কোনটো পৰীক্ষাত আহিছিল চাই ল'বা এইটো যোৱা এটা পৰীক্ষাত আহিছিলে যে নিকেশনটো এইটো আহিছিলে নিকেশন প্ৰক্ৰিয়া আৰু পৰাগযোগৰ মাজত পাৰ্থক্য কি যোৱা পি টেষ্টতো আহিছিলে চাগে গতিকে এইটো বহুত ইম্পৰ্টেণ্ট আছে কুৱেশ্যনটো ডাউন কৰি ৰাখা ফুলত পৰাগৰেণু গৰ্ভমুণ্ডত পৰাগযোগ বুলি কোৱা হয় সাধাৰণতে পৰাগৰেণু পূৰ্ণ বিকশিত হোৱাৰ পিছত পুংকেশৰৰ পৰা আহি গৰ্ভমুণ্ডত পৰে আৰু কিছুমান উদ্ভিদৰ ক্ষেত্ৰত পৰাগযোগৰ পিছতহে পৰাগৰেণুবোৰ পূৰ্ণ বিকশিত হয় আনহাতে পুংজননকক বা শুক্ৰাণু আৰু স্থিতিজননকক বা ডিম্বাণুৰ মিলনকে নিকেশন বুলি কোৱা হয় ইয়াৰ ফলত প্ৰথম অবাত্য কোষৰ সৃষ্টি হয় এইখিনিয়ে তোমালোকৰ এইটো প্ৰশ্নৰ পাৰ্থক্য গতিকে এইটো নোট ডাউন কৰি ৰাখিবা এই কুৱেশ্যনটো মন কৰিবা ইয়াতে এটা কথা হৈছে যে পোহৰ ৰশ্মি এডাল পানীৰ পৰা হেলনীয়াকৈ বায়ুত প্ৰৱেশ কৰিছে পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেকা হ'ব আৰু কিয় হ'ব এইটো উত্তৰটো ইয়াতে লক্ষ্য কৰিবা যে পোহৰৰ ৰশ্মি যেতিয়া পাতল মাধ্যমৰ পৰা ঘন মাধ্যমত প্ৰৱেশ কৰে তেতিয়া ই অবিলম্বৰ ওচৰ চাপি আহে ইয়াত বায়ু হ'ল পাতল মাধ্যম আৰু পানী হ'ল ঘন মাধ্যম গতিকে পোহৰৰ ৰশ্মি অবিলম্বৰ পিনে ওচৰ চাপি আহিব গতিকে তোমালোকে এইটো চাব পাৰা চিত্ৰটো মই তোমালোকক দেখুৱাই দিছোঁ এনেকুৱা ধৰণৰ হ'ব যে যেতিয়া সূৰ্যৰ পোহৰ এটা ইয়াতে পৰে এইখিনিত তোমালোকে নিজেও জানা এইখিনিত কি আছে বায়ু আছে এইখিনিত কি আছে বায়ু গতিকে এইটো বায়ু মাধ্যম হয় এইটো বায়ু মাধ্যম এইখিনি বায়ু মাধ্যম এইখিনি হৈছে বায়ু মাধ্যম আৰু এইখিনিক দেখা পাইছে এইটো হৈছে কি পানী এইটো পানী মাধ্যম এইটো পানী গতিকে ইয়াতে চাইছে যে সূৰ্যৰ পোহৰ যেতিয়া ইয়াতে পৰিছে সূৰ্যৰ পোহৰটো পৰিছে মানে পৰি পেলাই এইটো পোহৰ ইফালে আহিব লাগিছিলে কিন্তু ইফালে নাহি কি কৰিছে এইফালে বেকা হৈ গৈছে গতিকে আমি সেইকাৰণে কওঁ যে পাতল মাধ্যম এটাৰ পৰা যেতিয়া ঘন মাধ্যমলৈ প্ৰৱেশ কৰে তেতিয়া পোহৰৰ ৰশ্মিডাল কি হয় উলম্বৰ কাষলৈ চাপি আহে এইটো হৈছে অবিলম্ব এই অবিলম্বৰ কাষলৈ চাপি আহিছে নিশ্চয় দেখা পাইছে এইটো অবিলম্বৰ ফালে কি হৈছে চাপি আহিছে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল হয়তো ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে তোমালোকে স্কিপ নকৰাকৈ চাই থাকিবা তো ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিম মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা যাতে পৰৱৰ্তী ভিডিঅ' অহাৰ লগে লগে তৎক্ষণাৎ নটিফিকেশ্যনটো পাই যায় তেনেকুৱা ধৰণৰ আমি ভিডিঅ' বনাম যিটো পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা আছে থেংক ইউ